নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দি ফলাফলৰ বাবে বাৰচাই থকা 4,25,000 পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে স্পষ্ট ঘোষণা অতি শীঘ্ৰে ৰাজ্যৰ 4,25,000 পৰীক্ষাৰ্থীয়ে লাভ কৰিব মেট্ৰিকৰ ফলাফল বহাগ বিহুৰ আনন্দৰ মাজতে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰিছে যে 19 বা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সবিশেষ আগবঢ়াইছো মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ খবৰ ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন বহাগ বিহুৰ সময়তে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আমি সবিশেষ খবৰ জনাম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছে ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ সৰু পথাৰত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19 বা 20 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আৰু 913টা পৰীক্ষা কেন্দ্ৰত 4,25,000তকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত মেট্ৰিক পৰীক্ষাৰ্থীক লৈ ডাঙৰ খবৰ ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন বহাগ বিহুৰ সময়তে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাম